পুৰস্কাৰ গ্ৰহণ কৰিব। আজি প্ৰথমতে মই সকলো বন্ধু বান্ধৱীকে মোৰ বন্ধু ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। যিহেতু আজি 5 জুন তাৰিখ, আপোনালোক সকলোৱে গম পাইছে যে বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি গছপুলি ৰোপণ কৰা কাৰ্যসূচী আজি হাতত লৈছিলোঁ। আজি আমি গছপুলি ৰোপণ কৰিব পৰা কাৰ্যসূচী য'ত আমি ঠাইডোখৰলৈ আমি গৈ আছোঁ। আমি 2 নং পানীজান গাঁৱৰ খেলপথাৰলৈ এতিয়া গৈ আছোঁ। আহক আমি গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব, আপোনালোকে চাই থাকিব। আজি বহুত বৰষুণ দিছে, বৰষুণত তিতি আমি আহিছোঁ। আজি আমি য'ত কাৰ্যসূচী লৈছিলোঁ আমি আহি পালোহি। এয়া মোৰ বন্ধু আজি লগত আহিছে। আমাৰ বন্ধু আজিৰ পৰা মই এই বন্ধুৰ লগত ভিডিঅ' বনাম বুলি ভাবিছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব বন্ধুক, লগতে মোকো ছাপোৰ্ট কৰিব। আপোনালোকৰ আশীৰ্বাদ আৰু ছাপোৰ্ট পাম বুলি আমি আশা ৰাখিলোঁ। আমি এতিয়া খন্তেক সময়ৰ পিছতে গছপুলি ৰোপণ কৰিম। যিহেতু বৰষুণ দি আছে, বৰষুণ যাক এৰাৰ পিছতে আমি আৰম্ভ কৰিম। আৰু আমাৰ বন্ধুসকল, লগৰ বন্ধুসকল আহি আছে, সিহঁতিও আহি পোৱাহি নাই। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি আপোনালোকক দেখাই দিব বিচাৰিছোঁ আমি য'ত গছপুলি ৰুম বুলি ভাবিছিলোঁ। আমাৰ এখন খেলপথাৰ আমাৰ নতুনকৈ নিৰ্মাণ কৰা হৈছে। আগতে আছিলে যদিও আমাৰ এতিয়া নতুনকৈ আমাৰ এইবিলাক ৱাল মৰা হৈছে, এইবিলাক ফেঞ্চিং মৰা হৈছে ছাইডত, আপোনালোকে দেখিবলৈ পাব। ভালকৈ মন দি চাব। আমি যিহেতু আজি ৰুম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ দিয়াৰ বাবে আমি আজি ৰুব নোৱাৰিম যেন লাগিছে। গতিকে আমি ভাবিছোঁ যে এতিয়া 2-3টা গছপুলি ৰুই আমি আজি নিয়মটো পালন কৰি থ'ম। আমাৰ গছপুলি আনি থোৱা আছে। আমি 2-3টামান গছপুলি ৰুই কিনে আজি নিয়মটো পালন কৰি থ'ম। আৰু বাকীখিনি আমি কাইলৈ, যিহেতু বতৰ ভাল কৰিলে মানে আমি আকৌ বাকীখিনি কাইলৈ দেখিছে আপোনালোকে। এইবিলাক মাস্ক পিন্ধি আছোঁ, কৰোণা চিটুৱেশ্যন। আমাৰ মানে বেছিভাগ আমাৰ নিজৰ শৰীৰটো আমি সুস্থ ৰাখিব লাগিব। তাৰপিছতে আমি পৰিৱেশটো আমি ধুনীয়া কৰিব লাগিব। কাৰণ আমি পৰিৱেশটো ধুনীয়া কৰিবলৈ যাওঁতে যদি আমাৰ নিজৰ শৰীৰটো আমাৰ অসুস্থ হৈ যায়, আমাৰ বহুত প্ৰব্লেম হ'ব। গতিকে মই আমাৰ বন্ধু ৰখি আছে আহিলে, আৰু আমাৰ আৰু বন্ধু আহি আছে। কিন্তু আমি সিহঁতকো কৈছোঁ তোমালোকে তেতিয়া আহিব নালাগে, আজি তিতি আহিব নালাগে। 2জনমান আহি আছে, কিন্তু আমি ভাবিছোঁ যে আজি আমি সেই মাত্ৰ নিয়মটো কৰি থ'ম বুলি ভাবিছোঁ। আৰু আপোনালোকেও যাতে তিতি আজি গছপুলি ৰোপণ কৰিব নালাগে। পিছত ৰুলেও একো কথা নাই, কিন্তু এনেই নিয়মটো পালন কৰিছোঁ আমি। এয়া আমাৰ বন্ধুসকল আহি কিনে উপস্থিত হৈছে, আৰু আমাতকৈ ডাঙৰো আছে, ইয়াত ককাইদেউসকলো আছে। এতিয়া আমি বৰষুণ দি আছে যিহেতু আমি এতিয়া ৰুব পৰা নাই। অলপ সময়ৰ পিছতে আমি গছপুলি ৰোপণ কাৰ্য আৰম্ভ কৰিম। আজি বেছি ৰুব নোৱাৰিলেও আমি 2-3টা ৰুই কিনে এনেই মানে নিয়মটো পালন কৰি থ'ম, আৰু বাকীখিনি কাইলৈ ৰুম বুলি ভাবিছোঁ। ভাইটি বেৰি দিবা দেই, বেৰি দিবা কৈছোঁ। বেৰি দিবা কৈছোঁ, গছপুলিটো বেৰি দিবা, বেৰি দিবা কৈছোঁ। আজি আমি বতৰৰ প্ৰতিকূল অৱস্থাৰ বাবে আমি গছপুলি ৰোৱাত অসুবিধা হ'ল, যিহেতু বৰষুণ দি আছে। তথাপিতো আমি 3-4টা গছপুলি ৰোপণ কৰিলোঁ। আৰু আমাৰ দৰে বহুতো লোকে আজি বৰষুণত তিতি হ'লেও গছপুলি ৰোপণ কৰিছে। এই সকলো লোককে মই মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক বাকী সকলোকো মই
অনুৰোধ কৰিছোঁ যাতে আপোনালোকে যধে মধে গছ গছনি নাকাটে আৰু সকলোৱে যিমান পাৰে গছ পুলি ৰুবলৈ চেষ্টা কৰে আৰু লগতে তাৰ প্ৰতিপালন কৰে আৰু তেতিয়া আমাৰ পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ আমাৰ সৃষ্টি হ'ব। এতিয়া দেখিছে বৰষুণ বহুত জোৰ দি আছে, যাৰ বাবে আপোনালোকে মাতটো হয়তো শুনি পোৱা নাই, কিন্তু আমাক গছে সকলো দিয়ে, কিন্তু তাৰ বিনিময়ত গছে আমাৰ পৰা একো নিবিচাৰে। সিহঁতে যিডোখৰ ঠাইত থাকে মানে গছজোপা, সেইডোখৰ আমাৰ প্ৰকৃতি সৃষ্টি। তাৰপিছত গছে আমাক ফল দিয়ে, যিহেতু আমি ভোকত থাকিলে খাব পাৰোঁ, আৰু বুঢ়া হ'লে খৰি দিয়ে, আৰু গছজোপা মেচিয়ৰ হোৱাৰ পিছত আমি কাটি বিক্ৰী কৰিলে পইচা পাওঁ, বা গছজোপাৰ পৰা বিভিন্ন কাঠৰ সা সামগ্ৰী বনাব পাৰোঁ। আৰু গছে আমাক যিহেতু জীয়াই থাকিবলৈ অক্সিজেন দিয়ে, গছ আমাৰ বন্ধু। গছ অবিহনে পৃথিৱীত কোনো মানুহ জীয়াই থাকিব নোৱাৰে, গছৰ অবিহনে। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যে গছ গছনি আপোনালোকে যাতে সকলোৱে ৰোপণ কৰে, আৰু এজোপা গছ কাটিলে আপোনালোকে 5 জোপাকৈ গছ ৰুব, 5টাকৈ গছ পুলি ৰোপণ কৰিব। আজি আপোনালোকে দেখিছে যে যিবিলাক চৰকাৰী বিদ্যালয় মহাবিদ্যালয়সমূহত যিবিলাক ছাত্ৰ ছাত্ৰী বিনামূলীয়া নামভৰ্তি কৰোৱা হয়, সেই ছাত্ৰ ছাত্ৰীসকলক একোটা গছ পুলি ৰোপণ কৰাত বাধ্যতামূলক কৰিছে। আৰু এই পদক্ষেপটোৰ বাবে মই চৰকাৰকো ধন্যবাদ জনাইছোঁ। এইটো এটা সুন্দৰ পদক্ষেপ, যিহেতু আমাৰ প্ৰকৃতি আৰু পৰিৱেশ আমাৰ সুন্দৰ হ'ব এই পদক্ষেপৰ বাবে। ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব, আৰু যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।